অ শুনছিনে তাতে এক আশা আছে কঠীয়া আৰু এই দুই আশা হালি এই ভূখিনি ৰোৱা শেষ হ'ব আৰু হ'ব দি মই যাম দি যাওঁ ন কালি গাড়ী দিব বাচ্চা এই ৰাতিপুৱাতে আহি কেনে মানুহটো ৰুইয়ে আছে 11টা মানে বাজিল দেৰি হৈছে পল্লুৱে হৈছে নে দেৰি কৰিলি গাঁৱত কি কৰি আছিলি ইমান টাইম এতিয়া ঘৰত হা তহঁতে কি কৰি আছিলি ইমান টাইম ভাত বনাব নালগে নেকি ভাত বনাইছিলি তই কি কৰি আছিলি মই ভাতে বনাই আছো দুইটা যোগাৰ কৰিছো দুটা মিলি কৰিছো আৰু চলি সৰু মই ৰাতিপুৱা 7টাতে আহিছো আহি পেলাই এতিয়া ৰোৱা শেষ হ'ব কাহঁতে তহঁতে দুটাই গিয়া হয় নেকি তহঁতে তিনিটা 7টা হ'লেও কাম নাই এইখিনি ৰুই দিবি দে বেছি দেৰি কৰিব নালাগে ডাঙৰ আপা ক'ত গৈছি ডাঙৰ আপা কামেই নাই সি তাই চাহ অলপ লৈ আহিব লাগে চাহ যোগাৰ আকৌ ক'ত থৈ আছে নে নাই ঘৰত হয় নেকি দে ৰ এনেকে নহয় অলপ ডিফাৰেন্সটো ৰাখি দিবি 2 জলে 10 জলেৰ মাজে মাজে এনেকে বস্তুটো ৰুই দিবি জানো দি আমি ৰুই আমি বুঢ়াই হৈ গেলো বুঢ়া হলি নেকি তহঁতক ভাল কৰিলেও বেয়া পা ন আমি জানো কথাটো আপুনি আৰু কলি কেনেকে হ'ব পিছত হয় নেকি আমি কি হোৱা নাই নেকি কোনে ক'ব পাৰিব আমি ৰুবা নাজানো বুলি কোন মানুহে ক'ব পাৰিব হয় নেকি সেনেকৈ হ'লেতো ভালে তহঁতে নিজে বিচনাতে ৰু আমাৰ কি কৈছে অলপ ডিফাৰেন্সটো ৰাখি হেৰি কৰিবি পিয়াকটো ৰুবি গম পাইছে নে নাই পাইছো সেইকাৰণেতো ৰুয়ে আছো নহ'লেতো এনেকে ৰুই যা এই ডাঙৰ আপা অলপ চাহ তাহ লৈ আহিলে ভাল হলো পিয়াক ৰুবা দেৰি হ'লেও ডাঙৰ আপা কি কৰি আছে ঘুমাই আছে এতিয়ানো ঘুমাই এৰ লগতো ডাঙৰ কথা হয় এতিয়ানো সি ঘুমাই আছে একেবাৰে কি ক'ব আৰু মই নৰো আৰু মই কাম নাই এনেকে ঘুমে খালি হ'ব হাজিৰা ৰোৱনীও লগাব নোৱাৰা সিহঁতৰ গোটা গাত ৰ'দ লাগে 400 টকা হাজিৰাও ল'ব টিকেট দিলি গাত ৰ'দ নালাগে একেবাৰে ৰাতিপুৱা 7টা বজাৰ পৰা ৰুই থাকিব পাৰে আপোনাৰ কাৰণে হৈছি চলিটো সেনেকা আপুনি একলা হেৰি কৰিছি গম পাইছি না মইতো লাই দিয়া নাই চলি লাই দি সেনেকা কৰিছি ইটা কলি কি হ'ব ইটাকে আহিব পথাৰত আহিব লাগে এতিয়া চাহখিনিটো লৈ আহিব পাৰে আগতে শিকাইছি সেনেকা সেইটো হয় অৱশ্যে দিয়াচোন বাৰু তহঁতৰ মতে তহঁতে ৰুই থাক আমাৰ মতে আমি ৰুই থাকিম আমাক তাতে একো নকয় আমি আৰু বেছিকে কলি আমি আৰু গুচি যাম নুৰুমে নাই গুচি যাব নোৱাৰা গুচি গ'লে মোৰ দিগদাৰ হ'ব হলি হ'ল আৰু যদি বেছি বকি থাকে কোনে ৰুব এনেকে কইঠা দিয়ে অলপ মোক কইঠা লাগে কইঠা কি নাই নেকি আনিব লাগে বেছিকে বেছি আর মুড়িয়া করেছে সেই পর্বে পিয়াক খিন্দি রোয়া নাই তোর ডাঙৰ আপা আছে আসু হয় না নাকি সেই পর্বে চাহনি লৈ এখন উলিয়ে কি সাত আনবে নরম আহিলে কে নৰে চাহনি আনবে কান থাকবে লাগে নিজে তন্তে পিয়াক কইছে আমাৰ খেতি কৰিম বুলি কোৱা নাই না তন্তে জোৰ কৰি কিনে খেতি নকৰলে কি কৰি খাবি খেতি নকৰলে কি কৰি খাবি কন্ট্ৰলে চাউল নাই নেকি কন্ট্ৰলে চাউল দি খাবা হচ্ছে তই ঘৰৰ চাউল ভাত নহলে ভাতে খাব নোৱাৰা হয় দি হিটু তই কি উলি তই কি কৰি আছা এনে আছো কলেজত গেলো কলেজ পে আহিলো এই মাত্ৰ হয় নেকি দে ঠিকে আছে দি তই চাহখিনি বাৰু নানলি না পানীখিনিতো আনব পাৰা পানী চানি নৰৈ গিলে আনবে মই পানী তই আনব লাগব নৰো আনবে পানী আনব লাগব বুলি কৈছো বিয়া লাগছি তই নিজে আনি লো পানী আনব লাগব পানী আনলো মই পানী আনব লাগব তোৰ বিয়া লাগছি তই নিজে পানী আনব লাগব তই পানী আনলি কোনকি পানী আনলি হ'ব তই পানী আনব লাগব তই বিয়া কৰিছা পানী তো আনব লাগব পানী মই নৰো বাপেৰে কথা তই নিয়া নহনো তই তই যেতিয়া কাটি বিয়া কৰিছে তোৰ সৰু আপি কি কৰিছে কাম নৰা নেকি সৰু আপিটো পানী আনব পাৰে নেকি নলি কি হ'ব মই কলেজ নাই মই কলেজ পঢ়িব নাগে নেকি তই কি কৰিছ তই কিয় পানী আনা নাই তোৰ মাত উঠি নাই কি নহয় কি হ'ল তোক ডাঙৰ ভিতৰে তোৰ ৰেসপেক্ট আৰু দিছে কাটিৰে বিয়া কৰত তই পিঠা কাটিৰে বিয়া কৰবি তেতিয়াহ'লে তই চলাব নোৱাৰাকে মই আহিব লাগে চাহ দিবি আহিব লাগে তোৰ পানী দিবি আহিব লাগে এইগিলা মই নৰো
এই তেৰি এইগিলা কি সংসাৰত জ্বালা পালো এ তই নৰা তই বিয়া কৰিব মই নৰা। কি সংসাৰত জ্বালা পালো এ এইগিলা এ প্ৰভু নাৰায়ণ এই মোৰ জীৱনত নাছিল নেকি পানী খাবা ইচ্ছা আছে নে? আছে মোৰ পানী খাব ইচ্ছা আহ, মোৰ পানী খাব ইচ্ছা আছে তোৰ পানী খাবা ইচ্ছা আছে অ, তোৰ আছে। পিয়া লাগছি পিয়া লাগছি। হা? হা? পানী খা এই পানী মই কিয় খাম খাবাই লাগব এই তই পানী মই নাখাওঁ খাবাই লাগব এই ধোঁৱা পানী এই। তই পানী খাবি নে নাখা নাখালে কি কৰিবি খাবাই লাগব তই হয় নেকি? খা। চলিক মই ঠিক আছে চলিৰ কথা শুনিব লাগিব তোৰ যি বস্তু হৈছে মোক মাৰিলে মাৰবি হে অ খাবাই লাগব এ ৰিংকি এ তুমি কৈছিলি না বৰকটা ল'ৰা জন্ম পালি বোলে সহায় হ'ব আপোনাৰ বৰ সহায় হ'ব দিয়ক ল'ৰা জন্ম পালি আজি গম পালি ল'ৰা গোটাই বোকাতে একা হেঁচা মাৰি ধৰিলে একা মাৰিব ধৰিছিল তাতকৈ মোৰ এই ছোৱালীটোৱে ভাল কি ধুনীয়াকৈ গাছৰ তলত পঢ়ি আছে কথাটো হয় নহয় কিন্তু আগতেতো আপাটোকে মৰম কৰিছিল আপিটোক দেখিবই নৰে আপি প্ৰথমতে মই ল'ৰাটো আৰু ভাল বুলি ভাবিছিলো ভাল বুলি সেইকাৰণে মানুহ বেছি মৰম কৰিব নালাগে চলি এ মোৰে ভুল হৈছে এই ছোৱালীক মৰম কৰি পেলাই মই মূৰত তুলি লোৱাৰ দৰে হ'ল মোৰ আপাতৰ কথা ক'ব নালাগে একেবাৰে ছোৱালীটো কিমান ভাল হয় দেখিব পাম নহয় হ'বই ভাল আমি ভাল কৰিছো ভালকে নহ'ব এ চোৱা আমাৰ ছোৱালী হা কি ধুনীয়াকৈ পঢ়ি আছে এনেকৈ পঢ়ি থাকিব লাগে আৰু ডাঙৰ আপাই মোক কি কৰিছে তাতে পানীত সেই পানী সোধাওঁতে সি মোক গোবৰ মাৰি ধৰিলে আৰু মাৰিব খোজে হয়নে নহয় আৰু সেই নামোধা কলেজত গেছি তাতে বা যায় কাৰ লগত কি কৈছে তাকোতো ঠাণ্ডি অনা নাই সি চাহ বাৰু নানিলে নাই মই তাক পানীখিনি অনাৰ কথা ক'লো সি পানীখিনিও আনিব নোৱাৰিলে তাৰ ইমানেই ধুমেনি কথা নুশুনিলিতো উপায় নাই আমি কি কৰিম তিৰি মানুহ আপুনি হেৰি কৰিব পৰা নাই শাসন কৰিব পৰা নাই আমাক আৰু কলি আৰু উল্টে দিব যা মোৰ আপাতৰ ঘৰত থাকিব নালাগে যা ছোৱালীটো কিমান ভাল হয় চাম দেচোন হয় জয় মুনু জয় এই মোৰ সংসাৰৰ জ্বালা যন্ত্ৰণা জয় হ'ব যে আৰু কি কৰিবি উপায়টো নাই তহঁত দুয়ো তিৰি লগ লাগি পেলাই মোৰ গোটা একেবাৰে জ্বালা কালা কৰি মাৰিছে এই মোৰ সংসাৰৰ জ্বালা